Good evening, students. আজি তোমালোকৰ বাবে যোগদাইছো অসমীয়া ৰচনা ছাত্ৰৰ কৰ্তব্য। মই ৰচনাটো পাঠ কৰি দিছো। ছাত্ৰানাং অধ্যয়নং তপ পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনি নিশ্চিন্তে আন। পৰিচয়। মানৱ শিশুৰ অন্তৰত নিহিত থকা স্বাভাৱিক প্ৰবৃত্তি আৰু প্ৰতিভাক সুস্থ আৰু সুপৰিকল্পিতভাৱে বিকাশৰ পথ নিৰ্দেশ কৰি সৰ্বাংগ সুন্দৰ জীৱন যাপন কৰিব পৰা সুনাগৰিক গঢ়ি তুলিব পৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য। যিসকলে এই শিক্ষা অনুধাৱন কৰি সৰ্বাংগ সুন্দৰ জীৱন গঢ়িবলৈ প্ৰয়াস কৰে সেই সকলেই ছাত্ৰ। সাধাৰণতে স্কুল, কলেজ আদি শিক্ষানুষ্ঠানত পঢ়ি থকা জীৱনৰ আগদুখৰ কালকে ছাত্ৰ জীৱন বোলে। ছাত্ৰ জীৱনত কৰণীয় কামবোৰেই ছাত্ৰৰ কৰ্তব্য। ছাত্ৰৰ মুখ্য কৰ্তব্য। ছাত্ৰানাং অধ্যয়নং তপ অৰ্থাৎ অধ্যয়নেই ছাত্ৰৰ মুখ্য কৰ্তব্য। এতেকে ছাত্ৰ জীৱনত সুশিক্ষা লাভ কৰি শৰীৰ, মন, বুদ্ধি আৰু প্ৰতিভাক শিক্ষাৰূপী কহটি শিলেৰে ঘঁহি মাজি সুন্দৰ জীৱন গঢ়ি তোলাটোৱেই ছাত্ৰসকলৰ মুখ্য লক্ষ্য। এই লক্ষ্যত উপনীত হ'বলৈ ছাত্ৰসকলক একান্ত মনোযোগ, অধ্যৱসায়, অনুসন্ধিৎসাৰ লগতে নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতাৰো একান্ত প্ৰয়োজন। ছাত্ৰৰ গৌণ কৰ্তব্য। জীৱন সৰ্বাংগ সুন্দৰ কৰি জীৱন যুঁজত অৱতীৰ্ণ হ'বলৈ লাগতিয়াল সকলো বিষয়ৰ জ্ঞান আহৰণ প্ৰয়োজন। পাঠ্যপুথিৰ উপৰিও বিভিন্ন বিষয়ৰ পুথি অধ্যয়নৰ একান্ত প্ৰয়োজন। সমাজত এজন আদৰ্শ ব্যক্তিৰূপে নিজকে গঢ়ি তুলিবলৈ শিষ্টাচাৰ, সাধুতা, নম্ৰতা আদি গুণবোৰ ছাত্ৰ জীৱনতেই আহৰণ কৰিব লাগে। দেশৰ সাংবিধানিক নীতি-নিয়ম আৰু সামাজিক নীতি-নিয়মবোৰৰ জ্ঞান ছাত্ৰ জীৱনতেই আহৰণ কৰিব লাগে। সন্মান প্ৰদৰ্শন। সন্মান প্ৰদৰ্শন কৰা ছাত্ৰসকলৰ এটা মহান গুণ। পিতৃ-মাতৃৰ কাৰণেই আমি বিনন্দীয়া পৃথিৱীখন উপভোগ কৰিবলৈ পাইছোঁ। তেওঁলোকলৈ একান্ত ভক্তি ৰাখিব লাগে। ছাত্ৰসকলে শিক্ষাগুৰু, জ্যেষ্ঠসকল, সমাজৰ গুণী জ্ঞানী লোকসকলক সন্মান প্ৰদৰ্শন কৰিব লাগে। দেশৰ আইন আৰু নীতি-নিয়মৰ প্ৰতি নিষ্ঠাৱান হ'ব লাগে। সামাজিক কৰ্তব্য। মানুহ সামাজিক প্ৰাণী। ছাত্ৰসকল দেশৰ ভৱিষ্যত নাগৰিক তথা সমাজৰ মেৰুদণ্ড। উপযুক্ত শিক্ষাৰ যোগেদি দেশৰ এজন দক্ষ নাগৰিক হোৱাটোৱেই ছাত্ৰসকলৰ মূল উদ্দেশ্য। ছাত্ৰশক্তি এনে এটা বৃহৎ শক্তি যাৰ প্ৰভাৱত দেশৰ শাসনতন্ত্ৰ শক্তিশালী হ'ব পাৰে। ছাত্ৰসকলে দেশৰ অন্ধবিশ্বাস আৰু কুপ্ৰথা দূৰ কৰাৰ বিশেষ ভূমিকা ল'ব পাৰে। ছাত্ৰসকলে দেশৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰি নতুন বুনিয়াদ গঢ়ি তুলিব পাৰে। ছাত্ৰসকলৰ সুচিন্তা, সুপৰিকল্পনা আৰু প্ৰচেষ্টাৰ ফলত দেশে দোপতদোপে উন্নয়নৰ পথত অগ্ৰসৰ হয়। সামৰণি। ছাত্ৰসকল বংশৰ, জাতিৰ, সমাজৰ আশাৰ প্ৰদীপ। সকলোৱে কামনা কৰে প্ৰতিজন ছাত্ৰই প্ৰকৃত শিক্ষা লাভ কৰি একোটি জ্ঞানৰ ভাণ্ডাৰ হওক। উৎসাহ, উদ্যম, কৰ্মপ্ৰেৰণাৰে মহীয়ান হওক। সমাজৰ সেই আশা বাস্তৱত ৰূপায়িত কৰি ছাত্ৰ সমাজ হ'ব লাগিব জাতিৰ সেৱক, সাধক, শাসক, কৰ্ণধাৰ সকলো।